ये वीडियो एसएमएस स्पेशल होने वाली है बिकॉज आई एम एसएमएस गर्ल। Hello everyone, good morning, welcome back to my channel. This is my first SMS blog. तो ये वीडियो SMS स्पेशल होने वाली है बिकॉज आई एम SMS गर्ल। ये वीडियो SMS में बनाना बहुत ज़रूरी था, सो मैं बना रही हूँ SMS में। सो प्लीज़ गाइज, जिन लोग SMS नहीं आती है वो लोग मुझे प्लीज़ माफ़ कर देना, सॉरी। আপোনালোক সকলোকে চিম্পল গাৰ্ল দীপাজ ব্লগৰ আণ্টি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মই কি কৰিম আপোনালোকে চাগে ইতিমধ্যে গম পাইছে থাম্বনেইলটো চাই, হ'লেও মই এবাৰ কৈ দিওঁ। আজি মই কৰিম 24 আৱাৰ এম ফুড চেলেঞ্জ। তো আজি মই গোটেই 24 ঘণ্টা অকল এমাহৰে যি খাদ্যবস্তু পাম তাকেই খাম। তো এইটো অসমীয়াত চাগে মই ফাৰ্ষ্ট টাইম কৰি আছোঁ, কাৰণ এম ফুড চেলেঞ্জ এতিয়ালৈকে কোনেও কৰা নাই এছামিছত, মই চাইছোঁ। চ' আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইবো কৰি দিব মোৰ চেনেলটো যদি নতুন হয়। আৰু ছাবস্ক্ৰাইবৰ লগত যোনটো বেল আইকন আছে সেইটো প্ৰেছ কৰি দিব, যাতে মোৰ সকলোবোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। আৰু এতিয়া হৈছে প্ৰায় 11টাই বাজিছে প্ৰায়। তো মই এতিয়া কিবাটো খাব লাগিলে ন, বহুত ভোক লাগিছে। ৰাতিপুৱাৰ পৰা একো খোৱা নাই, অকল পানী খাইছোঁ। চ' পানীটোতো খাব লাগিব, সেইটো নহ'ব, সেইটো নোখোৱাকৈ নহ'ব, সেইটো খাব লাগিব। সেইটোত মাফ কৰি কিনে বাকী চব এম ফুডেৰে খাম মই, সেইটো বাদ দি কিনে। আৰু এতিয়া মই কি খাব পাৰিম এমেৰে? এতিয়া মেগী খাব পাৰিম। মই এতিয়া মেগী খাম মৰ্ণিং টাইমত। মই বনাই লওঁ, তাৰপিছত আপোনালোকক দেখাম। মই এতিয়া বনাইছোঁ মেগী। মই যেতিয়া ৰেডি হৈ যায় তেতিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। মোৰ মেগী ৰেডি হৈ গ'ল, তাৰপৰা মই দেখাই আছোঁ আপোনালোকক। নহয়, মোৰ মেগী ৰেডি হৈ গ'ল। এতিয়া মই খাওঁ, দেৰি নকৰোঁ। চ' বন্ধুসকল, মই ব্ৰেকফাষ্ট ফিনিছ কৰি ল'লোঁ। চাওকচোন কিমান ঘামিছোঁ, ইমান গৰম লাগিছে। ভিডিঅ' বনাই থকাৰ টাইমত ফেনো চলাব নোৱাৰি, বহুত গৰম লাগে। তেতিয়াহ'লে এতিয়াতো বাজিলে প্ৰায় 11টা, 11:30 হ'ল আৰু মোৰ পেট পূৰা ফুল হৈ গ'ল। দুপৰীয়ালৈকে চাগে মই লাইট বস্তুৱে খাম কিবা এমেৰে। এতিয়া ঠিক আছে, তেনেহ'লে অলপ পিছত লগ পাম আমি। হেল্ল' বন্ধু বান্ধৱীসকল, এতিয়া হ'ল টাইম 3টা আৰু এতিয়া মই লাঞ্চ কৰিম। আৰু লাঞ্চত মই খাম এম ফৰ মিল্ক এণ্ড এম ফৰ মেৰী বিস্কিট। মই খাই লওঁ, তাৰপিছত কৈ আছোঁ কি কৰিম, তহঁতে খাই লওঁ ন।
চেলেঞ্জৰ কাৰণে খাব লগাইছে মই গাখীৰ খাই বহুত বেয়া পাওঁ এতিয়া লাঞ্চ ফিনিশ কৰিলোঁ আৰু এতিয়া যেতিয়াৰ পৰা বেলেগ একো খাব পৰা নাই ভাত চাতো খাব পৰা নাই গা চা একদম বেয়া লাগি গৈছে কি কৰিম আৰু ভাত নোখোৱাকৈ আৰু থাকিবতো নোৱাৰি গাটো একদম বেয়া লাগিছে এতিয়া শুয়ে দিম চাগে অলপ টাইম তেতিয়া মানে কি আৰু গাটো যে বেয়া লাগিছে এইটো ফিল নহ'ব আৰু টোপনি মাৰিলে সেইকাৰণে অলপ শুই দিম বুলি ভাবিছোঁ আৰু উঠি কিনে এমেৰে যদি কিবা খাওঁ আপোনালোকক দেখুৱাম নিশ্চয় আৰু চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ আৰু আপোনালোকে যদি মোৰ লাষ্ট ভিডিঅ' এতিয়ালৈকে চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দি দিম আপোনালোকে নিশ্চয় চাব আৰু ভাল লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু ঠিক আছে তেতিয়াহ'লে পিছত লগ পাম হেল্ল' বন্ধু বান্ধৱীসকল মই এতিয়া অলপ স্কিন কেয়াৰ কৰোঁ ৰাতি হৈছে তাৰপিছত মই শুই আছিলোঁ একচুৱেলি মই দুপৰীয়া খাই উঠি যে শুলোঁ অলপ আগতে উঠিছোঁ 8টামান বজাত উঠিলোঁ নেকি মানে ভোক লাগিছে উঠিবৰ মনে নাছিলে তথাপি উঠিলোঁ আৰু ৰাতি চেলেঞ্জটোতো কমপ্লিট কৰিব লাগিলে ন তো মই ভাবিছোঁ এতিয়া স্কিন কেয়াৰটো কৰি লওঁ মই ক্লিনজাৰ লগালোঁ ফেচ ৱাছো কৰিলোঁ এতিয়া বাছ স্কিন কেয়াৰখিনি কৰোঁ তাৰপিছত কি খাম ডিনাৰত দেখুৱাম আপোনালোকক এনেও এমেৰেই খাব লাগিব ঠিক আছে মই ইউজ কৰিম এতিয়া ক্লিনজাৰ ট'নাৰ সদায় ফ্ৰিজত থ'ব লাগে অলপ শুকাই লওঁ মোৰ ট'নাৰখিনি শুকালে এতিয়া মই লগাম গ্লিচাৰিন মই আজি মইশ্চাৰাইজাৰ নলগাওঁ বুলি ভাবিছোঁ অকল গ্লিচাৰিন নহয় আৰু মিক্স আছে গোলাপ জল চ' এতিয়া লগাম মই বাকী মোৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ সঁচাকৈ ভাল লাগে তেতিয়া লাইক এটা কৰি দিব আৰু এতিয়া হৈ গ'ল ডিনাৰ টাইম আৰু মই ডিনাৰত খাম আজি ম'ম' ঘৰতে বনাইছোঁ ইমান নাজানো আৰু বনাবলৈ কিন্তু বনাইছোঁ আৰু এতিয়া লকডাউনৰ টাইম বাহিৰৰ পৰাতো কিনিবও নোৱাৰোঁ সেইকাৰণে ভাবিছোঁ এনেকৈয়ে বনাওঁ আৰু আপোনালোকৰ যদি ভিডিঅ'টো পচন্দ লাগে লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে এতিয়া মই আৰম্ভ কৰোঁ চয়াবিন ম'ম' হয় চিকেনটো নাই এতিয়া টাইম হ'ল 10:35 মান মই বোলো খাই দিওঁ ৰাতিপুৱা 11টাৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ এতিয়া 11টালৈকে 24 আৱাৰ হৈ গ'ল
ফিনিছ হৈ গ'ল তো মই ভাবিছোঁ আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিম তাৰ আগতে এটা কথা কৈ দিওঁ যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু আপোনালোকে যদি বিচাৰে মই আৰু কিবা নেক্সট ফুড চেলেঞ্জ কৰাটো আছামিছত তেতিয়াহ'লে কমেণ্ট কৰি জনাব মোক আৰু আজিলৈকে গুড নাইট টেক কেয়াৰ বাই বাই চি ইউ ষ্টে চেফ